प्रतिबिंब लाइव स्टूडियोत मैं उज्जवल जीवन दत्त मरिगाँवर এটা বিশেষ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছো মৰিগাঁৱত এনে এটা পঞ্চায়ত আছে যিটো পঞ্চায়তত প্ৰায় উপস্থিত নাথাকে কোনো এজন লোক সভাপতিয়ে হওক বা আন লোকে হওক কোনো ধৰণৰ কৰ্মচাৰী বা বিষয়া কোনো ধৰণৰ কৰ্মচাৰী উপস্থিত নাথাকে পঞ্চায়তত যাৰ ফলত পঞ্চায়তলৈ স্থানীয় লোক যদিহে আহে বা পঞ্চায়তৰ যদি জনসাধাৰণ পঞ্চায়তলৈ আহে তেনেহলে খালি মুখে তেওঁলোকে উভতিব লগা হয় পঞ্চায়তৰ পৰা কোনো ধৰণৰ কাম নহয় কিয়নো কাম কৰিবলৈ পঞ্চায়তত উপস্থিত নাথাকে সভাপতি বা কোনো লোক কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই দায়িত্বভাৰ গ্ৰহণ কৰিছিল যেতিয়া মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেতিয়াই দেখিবলৈ পোৱা গৈছিল চৰকাৰী প্ৰতিটো কাৰ্যালয় প্ৰতিটো বিভাগৰ যিসমূহ আচলতে দপ্তৰ আছে কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক এটা নিৰ্দিষ্ট সময় বান্ধি দিয়া হৈছিল সেয়া বিদ্যালয় হওক বা বিভিন্ন যিসমূহ কাৰ্যালয় সেই কাৰ্যালয়সমূহে নহওক কিয় প্ৰতিটো বিভাগৰ কাৰ্যালয় বা শিক্ষা বিদ্যালয় প্ৰতিটো বিভাগতে প্ৰতিটো আচলতে বিভাগত এটা সময় বান্ধি দিছিল যে পুৱা 9 বজাই হওক বা বিভিন্ন আচলতে সময় বান্ধি দিছিল যিসমূহ কাৰ্যালয় সেই কাৰ্যালয়সমূহ সাপেক্ষে এটা সময় বান্ধি দিছিল যে ইমান সময়ৰ ভিতৰত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত হ'ব লাগিব কিন্তু এই যিসমূহ নিয়ম বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰা যিসমূহ নিয়ম কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ জাৰি কৰা যিসমূহ নিয়ম সেই নিয়মসমূহ কিন্তু মৰিগাঁৱৰ এটা পঞ্চায়তত এতিয়া পালন কৰা পৰিলক্ষিত হোৱা নাই প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয়বাৰৰ বাবে সমগ্ৰ দৃশ্য বন্দী হৈছে প্ৰতিবিম্ব লাইভৰ সাংবাদিকৰ কেমেৰাত প্ৰতিবিম্ব লাইভৰ আমাৰ মৰিগাঁৱৰ সাংবাদিক সাজিদ আনৱাৰ ৰহমানৰ কেমেৰাত ইয়াৰ পূৰ্বে দুবাৰ এবাৰ নহয় দুবাৰ বন্দী হৈছিল একে দৃশ্য একেটা পঞ্চায়ত আৰু একে দৃশ্য দেখিবলৈ পোৱা গৈছিল মই এই মুহূৰ্তত মোৰ বেক স্ক্ৰীনত যদি মই দেখুৱাব পাৰোঁ সেই ভিজুৱেলসমূহ এই মুহূৰ্তত দেখুৱাইছো এই ভিজুৱেলসমূহ আপুনি এবাৰ ভালদৰে চাওক এই ভিজুৱেলসমূহ এতিয়াৰ নহয় পূৰ্বৰ এই সমূহ দৃশ্য এই মুহূৰ্তত দেখুৱাইছো বেক স্ক্ৰীনত আৰু এই পূৰ্বৰ দৃশ্যসমূহ আপুনি দেখি অনুমান কৰিব পাৰিছে কাৰ্যালয়টো আছে চকী আছে আৰু টেবুলৰ ওপৰত এনেদৰে বিভিন্ন আচলতে যিসমূহ কাৰ্যালয়ৰ নথিপত্ৰ সেই নথিপত্ৰসমূহ পৰি ৰৈছে কিন্তু সেই কাৰ্যালয়টোত সাংবাদিক উপস্থিত হ'ল সেই কাৰ্যালয়টোত সংবাদকৰ্মী উপস্থিত হ'ল সংবাদকৰ্মীৰ কেমেৰা উপস্থিত হ'ল কিন্তু তাত কোনো ধৰণৰ লোক উপস্থিত থকা দৃশ্য পৰিলক্ষিত নহ'ল প্ৰথম আৰু দ্বিতীয়বাৰৰ কথা এই মুহূৰ্তত কৈছো আৰু সমান্তৰালভাৱে দৃশ্যাংশ দেখুৱাইছো এতিয়া কথাটো হ'ল তৃতীয়বাৰৰ বাবে কালিৰ দিনটোত অৰ্থাৎ বুধবাৰৰ দিনটোত দেখিবলৈ পোৱা গ'ল একে দৃশ্য পূৰ্বৰ যিসমূহ দৃশ্য দেখিবলৈ পোৱা গৈছিল কালিৰ দিনটোতো একে দৃশ্য দেখিবলৈ পোৱা গ'ল কাৰণ কালিৰ দিনটোত প্ৰায় 1 বজা পৰ্যন্ত পঞ্চায়তটোত নাপালে আমাৰ সাংবাদিকে কোনো এজন লোকক সেয়া সভাপতিয়ে হওক পঞ্চায়তৰ সভাপতিয়ে হওক বা আন কোনো লোকে হওক কোনো ধৰণৰ লোক উপস্থিত নাথাকিল পঞ্চায়তটোত এটা বৰতলা কেৱল মাত্ৰ এটা বৰতলা ওলমি থাকিল পঞ্চায়তৰ মূল দুৱাৰৰ সন্মুখত যাৰ ফলত বিভিন্নজন লোক সেই পঞ্চায়তৰ সন্মুখত বহি থাকিল আহিব সভাপতি আহিব বা বিভিন্ন লোক আহিব বুলি বহু সময় ধৰি বহি থাকিল কিন্তু কোনো ধৰণৰ লোক এজন নাহিল আৰু সংবাদকৰ্মী আমাৰ সাংবাদিক উপস্থিত থাকিল ষ্ট্ৰিং অপাৰেচন কৰা দেখিবলৈ পোৱা গৈছিল আমাৰ সাংবাদিকৰ ক্ষেত্ৰত আমাৰ সাংবাদিক সাজিদ আনৱাৰ ৰহমান উপস্থিত হৈছিল সেই পঞ্চায়তটোত কিন্তু বহু সময় ধৰি অপেক্ষা কৰাৰ পিছতো কোনো ধৰণৰ লোক কোনো এজন লোক উপস্থিত নহল পঞ্চায়তটোত এনেদৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত চলিছে একাংশ অফিচ কাছাৰী একাংশ পঞ্চায়ত সবিস্তাৰে এই মুহূৰ্তত প্ৰতিবিম্ব লাইভৰ প্ৰতিগৰাকী দৰ্শকক জনাব বিচাৰিছো এই খবৰ মৰিগাঁৱৰ এই খবৰ এই মুহূৰ্তত জনাইছো গ্ৰাফিক্স প্লেটৰ মাধ্যমেৰে আমি জনাইছো এই মুহূৰ্তত প্ৰতিবিম্ব লাইভৰ প্ৰতিগৰাকী দৰ্শকক আছে গুৰু নাবাইহাল থকাতকৈ নথকাই ভাল এই অসমীয়া আপ্ত বাক্যশাৰী এতিয়া আখৰে আখৰে মিলা দেখিবলৈ পোৱা গৈছে এটা পঞ্চায়তৰ ক্ষেত্ৰত আৰু মৰিগাঁৱৰ এটা পঞ্চায়তৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে এই আপ্ত বাক্যশাৰী মিলা দৃশ্য কপিলি উন্নয়ন খণ্ডৰ কলৌবাৰী গাঁও পঞ্চায়তত এতিয়া এই আজব ঘটনা দেখিবলৈ পোৱা গৈছে কাৰণ পঞ্চায়তটোত প্ৰায় উপস্থিত নাথাকে কোনো এজন লোক সভাপতিৰ পৰা আৰম্ভ কৰি প্ৰায় কোনো নাথাকে পঞ্চায়তটোত আমি জনাইছো প্ৰতিবিম্ব লাইভৰ প্ৰতিগৰাকী দৰ্শকক এই খবৰ দীৰ্ঘদিন ধৰি হাৰাশাস্তি ভোগ কৰি আহিছে পঞ্চায়তটোৰ অন্তৰ্গত ৰাইজে কাৰণ কোনো ধৰণৰ লোক উপস্থিত নাথাকে কোনো লোক উপস্থিত নাথাকে পঞ্চায়তটোত প্ৰতিবিম্ব লাইভৰ সাংবাদিকৰ ষ্ট্ৰিং অপাৰেচনত পোহৰ লৈ আহিছে সমগ্ৰ ঘটনাৰ কথা সমগ্ৰ ঘটনা দৃশ্যবন্দী হৈছে প্ৰতিবিম্ব লাইভৰ কেমেৰাত কেৱল মাত্ৰ প্ৰতিবিম্ব লাইভৰ কেমেৰাত এইসমূহ দৃশ্যবন্দী হোৱা পৰিলক্ষিত হৈছে পঞ্চায়ত নে ভূত বাংলো এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে কাৰণ প্ৰায় কোনো এজন লোক উপস্থিত নাথাকে পঞ্চায়তটোত কেৱল মাত্ৰ বৰতলা ওলমি থকা দৃশ্য পৰিলক্ষিত হয় পঞ্চায়তৰ সভাপতি আছে বিভিন্ন লোক আছে কিন্তু পঞ্চায়তটোত প্ৰায় কিয় উপস্থিত নাথাকে কোনো এজন কৰ্মচাৰী কোনো এজন লোক এই মুহূৰ্তত এটা ৰহস্যকৰ বিষয় হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি
এইসকল এনেদৰে একাংশ পঞ্চায়তৰ সভাপতি একাংশ পঞ্চায়তৰ কৰ্মচাৰীয়ে নিজৰ যি দায়িত্ব সেই দায়িত্বত ফাঁকি দি থকা পৰিলক্ষিত হৈছে আৰু মৰিগাঁৱৰ কপিলী উন্নয়ন খণ্ডৰ কলৌবাৰী গাঁও পঞ্চায়তত এই আজব ঘটনা পৰিলক্ষিত হৈছে আৰু পঞ্চায়তটোত প্ৰায় উপস্থিত নাথাকে কোনো এজন লোক সভাপতিৰ পৰা আৰম্ভ কৰি প্ৰায় কোনো নাথাকে পঞ্চায়তটোত ফলত দীৰ্ঘদিন ধৰি হাৰাশাস্তি ভোগ কৰি আহিছে পঞ্চায়তৰ অন্তৰ্গত ৰাইজে প্ৰতিবিম্ব লাইভৰ সাংবাদিকৰ ষ্টিং অপাৰেশ্যনত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা প্ৰথম বা দ্বিতীয় নহয় তৃতীয়বাৰৰ বাবে প্ৰতিবিম্ব লাইভৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে কলৌবাৰী গাঁও পঞ্চায়তৰ ফুপুলা স্বৰূপ আৰু বুধবাৰে দুপৰীয়া 1 বজা পৰ্যন্ত পঞ্চায়তটোত উপস্থিত নাথাকিল কোনো লোক ফলত পঞ্চায়তৰ সন্মুখত বহি ৰল বিভিন্নজন আৰু তাৰ পিছত খালি মুখে সেই লোকসকল উভতিব লগা হ'ল বা ঘৰবোৱা হোৱা দৃশ্য পৰিলক্ষিত হ'ল আৰু বহু সময় ধৰি প্ৰতিবিম্ব লাইভৰ আমাৰ সাংবাদিকগৰাকী উপস্থিত আছিল তাত কিন্তু কোনো ধৰণৰ কোনো এজন লোক উপস্থিত হোৱা দৃশ্য পৰিলক্ষিত নহ'ল আৰু জানিব পৰা মতে এয়া আজি কালিৰ ঘটনা নহয় ইয়াৰ পূৰ্বেও দুবাৰকৈ এই দৃশ্য পৰিলক্ষিত হৈছে পঞ্চায়তটোত দুবাৰকৈ আমাৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে একে দৃশ্য আৰু তৃতীয়বাৰৰ বাবে কালিৰ দিনটোত দুপৰীয়া 12ৰ পৰা 1 বজা পৰ্যন্ত কোনো এজন লোক উপস্থিত থকা দৃশ্য পৰিলক্ষিত নহ'ল এই পঞ্চায়তত এই মুহূৰ্তত আমাৰ হাতত আমাৰ সাংবাদিক সাজিদ আনোৱাৰ ৰহমানৰ কালিৰ এক বিশেষ প্ৰতিবেদন আছে বুধবাৰৰ দিনটোৰ এক বিশেষ প্ৰতিবেদন আছে ষ্ট্ৰিং অপাৰেশ্যনৰ সময়ৰ এক বিশেষ প্ৰতিবেদন আছে সেই প্ৰতিবেদন এই মুহূৰ্তত আমি আগবঢ়াইছো বিশ্ব শৰ্মা তথা শাসনাধিষ্ঠ চৰকাৰখনে বিভিন্ন সময়ত যিসমূহ চৰকাৰী কাৰ্যালয় আছে চৰকাৰী কাৰ্যালয়সমূহত যিসকল কৰ্মচাৰী হওক বা যিসকল বিষয়ববীয়া হওক তেওঁলোকৰ উপস্থিতিৰ এটা সময় নিৰ্ধাৰণ কৰি দিছে আৰু কিন্তু তাৰ এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে মৰিগাঁৱত আৰু মৰিগাঁৱৰ এটা গাঁও পঞ্চায়তৰ এয়া দৃশ্য আমি আপোনালোকক দেখাই যাবলৈ যত্ন কৰিম এয়া হৈছে কলমবাৰী গাঁও পঞ্চায়ত আৰু এই যিটো পঞ্চায়তৰ আমি বৰ্তমান উপস্থিত আছো এয়া এই পঞ্চায়তৰ বিৰুদ্ধে এনে ধৰণৰ বাতৰি আমি প্ৰতিবিম্ব লাইভত পূৰ্বতেও সম্প্ৰচাৰ কৰিছিলো আৰু আজি ঠিক একেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া সময় মাত্ৰ 12:23 গৈছে আৰু 12:23 যোৱাৰ লগে লগে আচলতে দেখিবলৈ পোৱা গৈছে এনে ধৰণে গ্ৰিলত তলা ওলোৱা দেখিবলৈ পোৱা গৈছে যাৰ বাবে সাধাৰণ যিসকল ৰাইজ আছে সাধাৰণ যিসকল জনতা আছে তেওঁলোকে বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে কিয়নো তেওঁলোকে যদিও বিভিন্ন কামৰ বাবে এই পঞ্চায়তলৈ বা এই কাৰ্যালয়টোলৈ যদিও আহে তেওঁলোকে কিন্তু কোনো ধৰণৰ কৰ্মচাৰী হওক বা জনপ্ৰতিনিধি হওক তেওঁলোকক লগ পোৱাৰ কোনো ধৰণৰ তেওঁলোকে সুযোগ লাভ নকৰে যাৰ বাবে বিভিন্ন সময়ত যাৰ বাবে এনেদৰে আচলতে বিভিন্ন সময়ত এই যিসকল সাধাৰণ লোকসকল আছে তেওঁলোকে সমস্যাৰ সন্মুখীন হৈ আহিব লগা হৈছে এগৰাকী বৃদ্ধা আছে বৃদ্ধাগৰাকীৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আৰু কেইগৰাকীমান বৃদ্ধা আহিছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম যে আচলতে তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে যিসমূহ তেওঁলোকৰ জব কাৰ্ডৰ যিসমূহ ধন তেওঁলোকৰ একাউণ্টত আহে সেই ধনৰ বাবে তেওঁলোকে এনেধৰণে আচলতে এই পঞ্চায়তটোত বাদ কৰি বাই থাকিব লগা হৈছে কিয়নো তেওঁলোকে আহি এই পঞ্চায়তটোলৈ আহে এটা তেওঁলোকে সহায় পাম বুলি কিন্তু সহায়ৰ বিপৰীতে তেওঁলোকে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে কিয়নো ইতিমধ্যে আমি উল্লেখ কৰিছো যে এনেধৰণে গ্ৰিলত তলা ওলোৱা এক ছবি ইতিমধ্যে আমি দেখাবলৈ যত্ন কৰিছো আৰু যেহেতু আমি উল্লেখ কৰিছিলো এগৰাকী বৃদ্ধা আছে আমি বৃদ্ধগৰাকীৰ সৈতে কথা পাতিবলৈ যত্ন কি ক'ব আমি আহিছো পঞ্চায়তত সদায় আহি থাকোঁ আমি নাপাওঁ আমি এই আধাৰ কাৰ্ডৰ পইচাকেইটা নাপাওঁ পান কাৰ্ডৰ কেইটাও নাপাওঁ আমি ঘৰ এখন দিছে সেয়া ঘৰৰ পইচালৈ বুঢ়ী মানুহ খোজ কাঢ়োঁতে এতিয়া ভৰিটো পৰি পেলাই দুখ পাইছোঁ ক'ৰ পৰা আহিছে আপুনি আমি ৰূপখণ্ডা পুখুৰীৰ পৰা আহিছোঁ 2 নম্বৰ ৱাৰ্ডৰ মানুহ মই আমাৰ ৰুমো কয় ইয়াত আহিবা কোৱা হেয়াত যাবা অ'ত যাবা মই ভৰি মানে কিমান ফোংতে 600 টকা মোক শেষে হ'ল কিমান দিন ধৰি আহি আছে আপুনি আজি হয় এমাহ লাগি আহি আছোঁ এই কিবা এটা যাই আছোঁ মই এনেকুৱা কৰি আছোঁ মই উপায় বুদ্ধি নাপাই পেলাই আমাৰ মতা এনেকৈ মানুহ নাপায় সদায় আহিবলৈ বন পাওঁ খালি এদিন পাইছোঁ এদিন তাহাঁতে কৈছে এতিয়া নহ'ব আপোনাৰ ঘৰত যাওক আৰু এতিয়া মই কি কৈছোঁ মোক কৈছে কি ঘৰ এখন দিছে আমাৰ মতা মানুহ নাই মই কিমান ফুৰিম এতিয়া মই ঘৰখনতো সোমাব নাপাওঁ ভাঙা চাঙা ঘৰতে আছোঁ তাৰমানে আমাৰ এই আধাৰ কাৰ্ডৰ ৰিং কৰিব দিছে ৰিং কৰিছোঁ পইচা নোসোমাই এইটো কি কথা নেকি তা আপোনালোকে কিবা এটা ব্যৱস্থা কৰি যদি পাৰে মই পইচা মই 12 বজাত যাম
নিশ্চয়কৈ আচলতে সেয়া আছিল এগৰাকী বৃদ্ধা ইতিমধ্যে তেওঁ উল্লেখ কৰিছে আৰু আমি উল্লেখ কৰিছিলোঁ যে বিভিন্ন সময়ত যিসকল সাধাৰণ ৰাইজ আছে তেওঁলোকে আহি এনেধৰণে কাৰ্যালয়টোলৈ আহে আৰু কাৰ্যালয়টোলৈ আহি আচলতে এনেধৰণে এক তলা ওলোমোৱা এক ছবি দেখিবলৈ পায় আৰু এই ক্ষেত্ৰত যিসকল তেওঁলোকৰ কৰ্মচাৰী আছে বা যিসকল তেওঁলোকৰ বিষয়ববীয়া জনপ্ৰতিনিধি আছে তেওঁলোকৰো কোনো ধৰণৰ সহায় লাভ নকৰে এইসকল সাধাৰণ জনতাই আৰু কেইগৰাকীমান মহিলা আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কিন্তু তাৰ পূৰ্বে আমি উল্লেখ কৰি ল'ব বিচাৰিছোঁ এই যিগৰাকী মহিলাৰ সৈতে আমি কিছু সময় পূৰ্বে কথা পাতিছিলোঁ এই মহিলাগৰাকী পূব খান্দা পুখুৰীৰ পৰা আহিছে প্ৰায় 1.5-2 কিলোমিটাৰ দূৰৰ পৰা তেওঁ এনেধৰণে প্ৰায় 1 মাহ ধৰি আচলতে এনেধৰণে আহি থাকিব লগা হৈছে কিন্তু কোনো ধৰণৰ সহায় লাভ কৰিবলৈ সক্ষম হোৱা নাই এই মহিলাগৰাকী আৰু দুগৰাকী মহিলা আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম যে তেওঁলোকে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে কি ক'ব মই আজি 4 মাহ ধৰি পেলাই পেঞ্চনৰ পইচাও নাপাওঁ কি পেঞ্চনৰ বৃদ্ধ পেঞ্চন আৰু এইয়া কিবা এটা সহায় দিছে সেয়াও নাপাওঁ একো নাপাওঁ এতিয়া 4 মাহ হৈ গ'লগৈ মই একো পইচা নাপাওঁ আহোঁ এতিয়া সময় মাত্ৰ 12:28 হৈছে এই মুহূৰ্তত আপোনালোকে কাৰ্যালয়টোলৈ আহিছে কিন্তু কোনো ধৰণৰ মানুহ নাই কি ক'ব কেনেধৰণে আচলতে এনেধৰণে তেওঁলোকে সদায় গুচি যায় নেকি এনেধৰণে যায় কেইদিন আহিলোঁ নাপাওঁ ঘৰত যামগৈ নিশ্চয়কৈ আচলতে ক'ব লাগিব যে ইতিমধ্যে আমি দুগৰাকী মহিলাৰ ভাষ্য গ্ৰহণ কৰিছিলোঁ আৰু দুয়োগৰাকী মহিলাই ইতিমধ্যে উল্লেখ কৰিছে যে এনেধৰণে আচলতে তেওঁলোকে আহে আৰু কাৰ্যালয়টোৰ পৰা গুচি যায় কেৱল মাত্ৰ কাৰ্যালয়টোলৈ অহা যোৱাৰ বাহিৰে তেওঁলোকৰ কোনো ধৰণৰ কাম হোৱা নাই তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে আৰু আমিও প্ৰতিবিম্ব লাইভত পূৰ্বতে ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ সবিস্তাৰে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে এই কাৰ্যালয়টোত কোনো ধৰণৰ কৰ্মচাৰী নাথাকে জনপ্ৰতিনিধি নাথাকে যাৰ ফলত জিয়াটো ভুগিব লগা হৈছে এইসকল সাধাৰণ জনতা এই মুহূৰ্তত আমি সময় দেখাইছোঁ এয়া আমাৰ ঘড়ীত 12:29 হৈছে আৰু এই মুহূৰ্তত আমি দেখাইছোঁ কাৰ্যালয়টোত কোনো ধৰণৰ লোক নাই কাৰ্যালয়টোত সম্পূৰ্ণ এক তলা ওলমাই ইতিমধ্যে কৰ্মচাৰীসকল গুচি যোৱা বা জনপ্ৰতিনিধিসকল গুচি যোৱা এক ছবি আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ আৰু এনেধৰণে আচলতে এই পঞ্চায়তৰ বিৰুদ্ধে বিভিন্ন সময়ত কম সময়তে তেওঁলোক ঘৰলৈ গুচি যোৱা বা অন্য ঠাইলৈ গুচি যোৱাৰ তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছিল আৰু প্ৰতিবিম্ব লাইভে যেতিয়া সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ পূৰ্বতে যি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ সেই বাতৰি সম্প্ৰচাৰ কৰাৰ সময়তে আমি উল্লেখ কৰিছিলোঁ যে আমি পৰৱৰ্তী সময়তো এই পঞ্চায়তৰ বিৰুদ্ধে এক চকু ৰাখিম আৰু এইখিনিতে এটা বিষয় আচলতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যদি সংবাদ মাধ্যমে এই পঞ্চায়তৰ বিৰুদ্ধে এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰে তেওঁলোকে সাধাৰণ ৰাইজৰ ওচৰত বা বিভিন্ন লোকৰ ওচৰত তেওঁলোকে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰে সংবাদ মাধ্যমৰ বিৰুদ্ধে সংবাদ মাধ্যমে এই এনেধৰণৰ তেওঁলোকৰ যিসমূহ বাতৰি এই বাতৰিসমূহ সম্প্ৰচাৰ কৰি দিয়াৰে তেওঁলোকৰ এক দুখ বুলি তেওঁলোকে অভিহিত কৰি আহিছে বিভিন্ন সময়ত আৰু সেই সম্পৰ্কটো আমি পৰৱৰ্তী সময়ত উল্লেখ কৰি যাবলৈ যত্ন কৰিম কিন্তু এই মুহূৰ্তত আমি মৰিগাঁও জিলা উপায়ুক্ত কপিলী উন্নয়ন খণ্ড উন্নয়ন বিষয়াৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীকো আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আচলতে এনেধৰণে যিসকল পঞ্চায়তে খুব কম সময়ৰ ভিতৰতে এনেধৰণে তলা ওলমাই ঘৰলৈ গুচি যায় বা বিভিন্ন কামত ওলাই যায় তেওঁলোকক বিৰুদ্ধে এক উচিত ব্যৱস্থা গ্ৰহণ কৰক আৰু এই যিসকল সাধাৰণ ৰাইজ আছে এই সাধাৰণ ৰাইজসকলৰ যি সুবিধাৰ্থে এই কাৰ্যালয়সমূহ স্থাপন কৰা হৈছিল এই কাৰ্যালয়সমূহত যাতে সাধাৰণ ৰাইজে এক উচিত সহায় পায় যিসমূহ তেওঁলোকৰ কামৰ বাবে আহে সেই কামসমূহত তেওঁলোকে যাতে সহায় পায় তাৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু পুনৰ আমি উল্লেখ কৰিব বিচাৰিছোঁ আচলতে যেতিয়া এনেধৰণৰ ছবি আমি দেখিবলৈ পাওঁ